আছামিজ ART কিটচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। এইখিনি মই ভেদাইলতা ল'লোঁ আজি ৰেচিপিটো বনাবৰ কাৰণে। আজিৰ ৰেচিপিটো হ'ল ভেদাইলতাৰ সৈতে মাছ। প্ৰথমে মই ভেদাইলতাৰ পাতখিনি ছিঙি থাল এখনত লৈ ল'ম। পাতখিনি ছিঙি লোৱাৰ পাছত মই ভালদৰে ধুই ল'লোঁ। এতিয়া পাতখিনি মই গ্ৰাইণ্ডাৰ মিক্সাৰত দিলোঁ। পেষ্ট এটা বনাই ল'ম। পেষ্টটো বনাবলৈ অকণমান পানী দি ল'ব। হৈ গৈছে, মই বাতি এটাত উলিয়াই ল'ম। এতিয়া পেষ্টখিনিত পানী অলপ দি মই চালনীখনেৰে চেকি ল'ম। মই চালনীখনত গোটেইখিনি ঢালি দিলোঁ। তাৰপাছত হাতেৰে চেপি চেপি ৰসটো উলিয়াই ল'লোঁ। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। থকা বেল আইকনটো টিপি দিব যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব পাৰে। এয়া ভেদাইলতাৰ পাতখিনিৰ ৰসখিনি উলিওৱা হৈ গ'ল। ইয়াতে মই 3 গিলাচ পানী যোগ কৰি দিম। গৰম তেলত এতিয়া মাছখিনি ফ্ৰাই কৰি ল'ম। এইখিনিত মই আগতে নিমখ হালধি সানি লৈছিলোঁ। মাছৰ দুইটা ছাইড ভালদৰে ফ্ৰাই কৰি ল'ব। ফ্ৰাই হৈ গৈছে, এতিয়া মই মাছ কেইপিচ প্লেট এখনত উলিয়াই ল'ম। মাছ ফ্ৰাই কৰি থাকি যোৱা তেলতে 2টা তেজপাত দিলোঁ। এটা পিঁয়াজ কাটি লৈছিলোঁ, সেইখিনিও দি দিলোঁ। মই কেঁচা জলকীয়া 3টামান দি দিলোঁ। 1 চামুচ পিচি লোৱা মই আদাৰ পেষ্ট দিলোঁ আৰু 1 চামুচ নহৰু পেষ্ট দিলোঁ। জিৰা গুড়ি আধা চামুচ দি দিলোঁ। ধনিয়া গুড়ি আধা চামুচ দি দিলোঁ। ঘৰতে পিচি লোৱা গৰম মছলা আধা চামুচ দি দিলোঁ। পিঁয়াজখিনি লৰাই ভালদৰে ফ্ৰাই কৰি ল'ব। পিঁয়াজখিনি ফ্ৰাই হৈ যোৱাৰ পিছত মই ভেদাইলতাৰ ৰসখিনি ইয়াতে দি দিলোঁ। আলু এটা কাটি লৈছিলোঁ, এতিয়া সেইখিনি ইয়াতে যোগ কৰি দিলোঁ। আলুটো মই এইকাৰণে দিলোঁ জোলটো খাবলৈ অলপ টেষ্টি হয়। এয়া আঞ্জাটো উতলিছে, ইয়াতে মই মাছ কেইপিচ দি দিম। হালধি অকণমান দিলোঁ, নিমখটো দিলোঁ। নিমখ আপোনালোকৰ সোৱাদ অনুযায়ী দিব। এনেকৈ হাই ফ্লেমত 2-3 মিনিট উতলিবলৈ দি ঢাকনিখন লগাই দিব। ঢাকনিখন লগাই দি মিডিয়াম ফ্লেমত 15 মিনিটমান উতলিবলৈ দিব। আলুখিনি সিজি গৈছে। আলুখিনি এতিয়া মই উলিয়াই লৈ ভাঙি ভাঙি দিম। ভাঙি লৈ আকৌ আঞ্জাত দি দিলোঁ। এতিয়া আৰু 2 মিনিটমান উতলিবলৈ দিব। আজি ৰেচিপি তৈয়াৰ হৈ গৈছে। দেখিবলৈ বহুত টেষ্টি যেন লাগিছে। আপোনালোকেও ঘৰত বনাই খাই চাব। কেনেকুৱা লাগিলে কমেণ্টত জনাব। ভিডিঅ'টো লাইক কৰিব।